दिनै दिल्लीनि जन्तर मन्तराव जि सुबुं फोसावनाय हाबाफारि बे हाबाफारियाव बाहागो लानाय गुबुन गुबुन आफादनि मानिजाथाव आलासि नोंथांमोन आरो गुबुन गुबुन जिल्लानिफ्राय बाहागो लाफैनाय मानगोनां जिल्ला बर' फरायसा आफादनि आफादगिरि नेहाथारि लोगोसे दैदेनगिरि नोंथांमोन साफ्रोमनिसिमबो आङो खौसेथि बर' सुबुं आफाद इउनाइटेड बड' पिपुल्स अर्गानाइजेशननिफ्राय गाहाम हामलायनायखौ बावबाय बयनिसिमबो। दा आं फंनैसो बिबुंथि लाखिनो होनायखाय आसलते आं दहाय बर' फरायसा आफादनिसिम मोनसे साबायखर बावनांगोन। जाय हक दे दिल्लीया जोंनिफ्राय बिराद गोजान जायो। दिल्ली हमारा बहुत दूर है। दिल्ली हमारे उधर से आसाम से बहुत दूर होता है। उधर हल्ला करने से यहाँ नहीं सुनता है। इसलिए हम एपीसू का नेतृत्व में यहाँ का सरकार को, मोदी जी को, अमित जी को सुनाने के लिए, हमारा आवाज सुनाने के लिए यहाँ आया हूँ। मोदी और गृहमंत्री শুনাবৰ কাৰণে ইয়াত আহিছে। কাৰণ আমাৰতো দিল্লীটো বহুত দূৰ হয়তো, গতিকে তাত চিঞৰি থাকিলে নুশুনায়। আমিতো সদায় তাত চিঞৰি থাকো। আমাৰ যিবিলাক অধিকাৰ, যিবিলাক সাব্যস্ত কৰিব লাগে, আমাৰ পৰিচয়, আমাৰ ইতিহাস, আমাৰ ভাষা কলা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ যিখন যুঁজ, এই যুঁজটো ৰক্ষা কৰিবৰ কাৰণে যিটো সংগ্ৰাম কৰিছো, এই সংগ্ৰাম আজি দিল্লীলৈকে আহি প্ৰসাৰিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত। আৰু আমি যেহেতু তৃতীয় বড়ো শান্তি চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিখন চুক্তি হৈছিল, তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ চুক্তি, এই চুক্তিৰ যিমান নেকি দফা আছে, সেই দফাসমূহ সম্পূৰ্ণ কাৰ্যকৰী কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি দাবী জনাই আহিছো। কিন্তু অতিকে দুখ লগা কথা, যেহেতু আমি চুক্তিৰ আধাৰত, তৃতীয় বড়ো চুক্তিৰ আধাৰত যিটো বড়োসকলৰ আমি দুটাকে কাউন্সিল পাবলৈ সক্ষম হৈছিলো। এটা কাউন্সিল হৈছিলে বিটিআৰ আৰু বিটিআৰৰ বাহিৰত থকা 22খন জিলাত বসবাস কৰি থকা 10 লক্ষাধিক বড়ো জনসাধাৰণৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিকভাৱে আগবাঢ়িবৰ কাৰণে, সামাজিকভাৱে আগবাঢ়িবৰ কাৰণে, আমাৰ ভাষা কলা সংস্কৃতি, আমাৰ পৰিচয় অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাক এটা বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ আমাক গঠন কৰি দিয়া হৈছিলে। কিন্তু অতি দুখৰ বিষয়, গঠন কৰা ভাগে থাকিলে অন্তৰ্বৰ্তী পৰিষদ বুলি কয় ইণ্টাৰিম চৰকাৰ, এই ইণ্টাৰিমতে থাকিলে। ইয়াৰ গাঁও চিনাক্তকৰণ, ইয়াৰ সমষ্টি নিৰ্ধাৰণ, ইয়াক এই চৰকাৰে নিৰ্বাচনী অনুষ্ঠিত কৰি দিব নোৱাৰাটো খুব দুখজনক কথা। সেইকাৰণে আমি বাৰে বাৰে দাবী জনাই আহিছো, আমাৰ গাঁওসমূহ চিনাক্তকৰণ সম্পূৰ্ণভাৱে কৰিব লাগে। 958 গ্ৰাম প্ৰথম কিস্তিত প্ৰথম পৰ্যায়ত চিনাক্তকৰণ কৰা হল, বড়ো কছাৰী কাউন্সিলত অন্তৰ্ভুক্ত কৰা হল, নটিফিকেশ্যন এটা দি পেলাই। আৰু 162খন গাঁও আমি দিছিলো নটিফাই কৰিবৰ কাৰণে, আজিলৈকে হৈ উঠা নাই। ইয়াৰ বাদেও গোলাঘাট, গোৱালপাৰা, সাউথ কামৰূপ আৰু বিভিন্ন জিলাত তিৱা অট'নমাছ কাউন্সিলৰ অন্তৰ্গত আৰু বহুতো গাঁও, বড়ো গাঁও বাকী থাকি গ'ল। গতিকে আমি স্পষ্টভাৱে চৰকাৰৰ ওচৰত দাবী জনাইছো যে 2020 চনৰ 27 জানুৱাৰীৰ চুক্তিত যিবিলাক দফা আছে, এই দফাসমূহ সম্পূৰ্ণভাৱে কাৰ্যকৰী নোহোৱালৈকে আমি শান্ত হৈ নাথাকো। সেইটো আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আজি এই মঞ্চৰ পৰা দাবী জনাইছো। ইয়াৰ বাদেও আমি আজি যে জাতি হিচাপে এইটো আমি প্ৰমাণ কৰিছো, লাগিলে আমাৰ ঐক্যবদ্ধ হবই লাগিব। আজি এইটোৱে প্ৰমাণ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত যে যিমান নেকি আমাৰ বড়োসকলৰ মাজত যিমান নেকি আমাৰ জাতীয় সংগঠনসমূহ আছে, বড়ো সাহিত্য সভাৰ পৰা আদি কৰি পেলাই সংযুক্ত বড়ো গণমঞ্চ বা ইউবিপিঅ আৰু এনডিএফপি আৰু আমাৰ হাৰিমু আফাদ, যিমান নেকি বড়ো জাতীয় সংগঠন আছে, আমি একত্ৰিতভাৱে ইয়াক আমাৰ যিবিলাক দাবী, এই দাবীটো আমি উত্থাপন কৰিবৰ কাৰণে আৰু সাব্যস্ত কৰিবৰ কাৰণে আমি একগোট হৈছো। সেইটোৱে প্ৰমাণ কৰে যে জাতিটোৰ যদি কেতিয়াবা যদি অস্তিত্ব সংকটত ভোগে, সদায় বড়ো জাতি একগোট হৈ আহিছে আৰু বড়ো জাতিটো শক্তিশালী কৰিবৰ কাৰণে আমি সদায় একগোট হৈ থাকিম। সেইটোকে আমি আজি মঞ্চৰ পৰা জনাইছো। ইয়াৰ বাদেও বিভিন্ন আমাৰ দাবী আছে। বিটিআৰৰ বাহিৰত, বিশেষকৈ আমি বিটিআৰৰ বাহিৰত
শিডিউলৰ বাহিৰত গতিকে আমি বাহিৰৰ কথাটো অলপ বেছিকৈ ক'ব লাগিব গতিকে আমি বড়ো কছাৰী কল্যাণ সাহিত্য কেন্দ্ৰ পৰিষদৰ কথাটো মই ক'লো কি পৰ্যায়ত আছে সেইটো বেমেৰ এবং এটা পৰ্যায়ত আছে আজিলৈকে সেইটো সম্পূৰ্ণ গঠন কৰি দিয়া নাই 5.2 দফা মতে অসম চৰকাৰ বিটিআৰ চৰকাৰ আৰু বড়ো কছাৰী কল্যাণ সাহিত্য সমিতি পৰিষদ বিটিআৰৰ বাহিৰত যিবিলাক বড়ো অধিকৃত অঞ্চল আছিলে সেই বড়ো অধিকৃত অঞ্চলসমূহত উন্নয়নৰ বিশেষভাৱে উন্নয়নৰ কাম কৰিব লাগিছিলে সেই দফাটো এক পৰ্যায়ে এটাও কাম আজি নহল নকৰিলে অসম চৰকাৰে সেইটো আমাৰ কাৰণে খুব দুখজনক কথা গতিকে আমি দাবী জনাইছো আৰু 2006 চনৰ বন অধিকাৰ আইন যিটো 5.3 দফাত আছে সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই বিভিন্ন জিলাত বিশেষকৈ ধেমাজি জিলাত বাকী আছে বিভিন্ন জিলাত এতিয়াও বাকী আছে সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা নাই এতিয়া ভাৰতবৰ্ষত কেতিয়াবা এইটো কাৰ্যকৰী কৰা হ'ল এই আইনখন অসমত 2006 চনৰ যিটো বন অধিকাৰ আইন সেইটো সম্পূৰ্ণভাৱে কাৰ্যকৰী নোহোৱাৰ কাৰণটো কি কাৰণ তাত স্পষ্টভাৱে লিখা আছে আইনত যে 2005 চনৰ 13 ডিচেম্বৰ আগত জনজাতি লোকসকলে য'তেই নাথাকক বনাঞ্চলেই হওক অভয়াৰণ্যই হওক কিবাই হওক যিয়েই হওক য'তেই নাথাকক কিয় তাত জনজাতি মানুহক সংস্থাপন দিব লাগে ভূমিস্বত্ব অধিকাৰ দিব লাগে সেইটো আজিলৈকে হৈ উঠা নাই ইয়াৰ বাদেও যিহেতু কাৰ্বি আংলঙৰ এটা দীঘলীয়া সমস্যা কাৰ্বি আংলঙৰ ডিমা হাছাওত বসবাস কৰি থকা যিসকল বড়ো লোক আছে বড়ো লোকসকল তাত পাহাৰীয়া জনজাতি মৰ্যাদা নহয় মৰ্যাদা নোপোৱাৰ কাৰণে কি হৈছে তাত শৈক্ষিকভাৱে আমি বঞ্চিত হ'ব লগা হৈছো বিভিন্ন সুযোগ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হৈছে কাৰ্বি আংলঙৰ ডিমা হাছাওত বসবাস কৰা বড়ো লোকসকলে কাৰণ দুটা চুক্তিত স্থান পালে কাৰ্বি আংলঙৰ সমস্যা আছে প্ৰথম বিটিচি চুক্তিত স্থান পালে তাৰ নেক্সট বিটিআৰ চুক্তিটো স্থান পালে এই দুটা চুক্তিত স্থান পোৱাৰ পিছতো আজিলৈকে কাৰ্বি আংলঙৰ সমস্যা সমাধান নকৰিলে ভাৰত চৰকাৰ তথা অসম চৰকাৰ গতিকে আমি এই মঞ্চৰ দাবী জনাইছো কাৰ্বি আংলঙৰ যিটো সমস্যা আছে অতি শীঘ্ৰে এইটো সমস্যাটো সমাধান হ'ব লাগে কাৰ্বি আংলঙৰ ডিমা হাছাওত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনজাতি হিচাপে মৰ্যাদা দিব লাগে সেইটো আমি দাবী জনাই আহিছো ইয়াৰ বাদেও 7.1 দফাত এটা উল্লেখ আছে স্পষ্টভাৱে যে বিটিআৰৰ বাহিৰত যিসকল জনজাতি আৱেষ্টনী অঞ্চল আছে সেই জনজাতি ট্ৰাইবেল বেলন ব্লক তাৰ বাহিৰত বহুতো বড়ো গাঁও আছে তাৰ বাহিৰত থকা বড়োসকলৰ তাৰমানে যিটো ভূমিস্বত্বৰ অধিকাৰ ভূমিৰ অধিকাৰ সেইটো অত্যন্ত বিপদজনক কাৰণ মই চাইছো গোৱালপাৰাই হওক ধুবুৰীয়ে হওক বঙাইগাঁও হওক বা বিভিন্ন জিলাত দৰং জিলাত থকা যিসকল বিটিআৰৰ বাহিৰত বা ট্ৰাইবেল বেল্টৰ বাহিৰত বড়ো লোকসকল আছে সেই জনজাতীয় মানুহসকল আছে সেই জনজাতি মানুহৰ ভূমি লাহে লাহে অজনজাতীয় মানুহৰ বিশেষ শ্ৰেণীৰ মানুহৰ হাতত গুচি গৈ আছে গতিকে সেইটো আমি ডিমাণ্ড দি আহিছিলো যে জনজাতীয় আৱেষ্টনীৰ বাহিৰত থকা যিবিলাক ট্ৰাইবেল আছে ট্ৰাইবেল গাঁও আছে তেওঁলোকৰ ভূমিটো সুৰক্ষিত কৰিবৰ কাৰণে মাইক্ৰ' লেভেলত 2-3খন লগ লগাই পেলাই এটা মাইক্ৰ' লেভেলত ব্লক বনাব লাগে আৰু যদি সুকীয়াকৈ এখন বড়ো গাঁও আছে সেইটোক এটা ব্লক কৰি পেলাই এটা তাৰ ভূমি যাতে সুৰক্ষিত হয় তাৰ জনজাতি মানুহসকল যদি সুৰক্ষিত হয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰ তথা আমি ভাৰত চৰকাৰক দাবী জনাই আহিছিলো কিন্তু আজিলৈকে সেই উঠা নাই গতিকে মই আৰু বেছি দীঘলীয়া নকওঁ এই সংগ্ৰাম যিহেতু দীঘলীয়াকৈ চলিব আৰু এই সংগ্ৰাম কিহৰ কাৰণে চলিব যে 2020 চনৰ 27 জানুৱাৰীত যিটো চুক্তি হৈছিলে সেই চুক্তিৰ দফা সম্পূৰ্ণ কাৰ্যকৰী নোহোৱালৈকে সেইটো আন্দোলনটো চলি থাকিব আৰু এই আন্দোলন আমাৰ যিমান নেকি জাতীয় সংগঠন আছে বড়োসকলৰ মাজত আমি একগোট হৈ এই সমস্যাটো সমাধান নোহোৱালৈকে আমাৰ সম্পূৰ্ণ সমস্যাটো সমাধান নোপোৱালৈকে এই সংগ্ৰামটো চলিব যিহেতু সেইকাৰণে মই দুটা শ্লোগান দি পেলাই মই মোৰ যিটো ভাষণ এটা সামৰিছো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ XNDP